মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো কি হ'ব আপোনালোকক নিশ্চয় বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। এয়া জুবিনদাৰ সোণাপুৰ জুবিন ক্ষেত্ৰ, আমাৰ মৰমৰ জুবিনদাৰ ঠাই। দুদিনমান আগতে সোণাপুৰলৈ গৈছিলোঁ আৰু অলপ ভিডিঅ' কৰি থৈছিলোঁ, ভাবিছিলোঁ আপোনালোককো দেখাম। ভিডিঅ'টো বনাবলৈ সাহস হোৱা নাছিলে, তথাপি ভাবিলোঁ দি থওঁ, পিছত চাবলৈ ভাল হ'ব। পিছত যেতিয়া কংক্ৰিটৰ হৈ যাব গোটেইখিনি, এইখিনি স্মৃতি নাথাকিব, সেয়েহে ভাবিলোঁ ভিডিঅ'টো দি থওঁ। আৰু এয়া আমাৰ মৰমৰ জুবিনদা থকা ঠাই সোণাপুৰ। এই ঠাইডোখৰতে বহুদিন আগতে প্ৰগ্ৰেম কৰি আহি জুবিনদাই এচটা শিলৰ ওচৰত জিৰণি লৈছিল। ফটোখন নিশ্চয় আপোনালোকে দেখিছেই। আৰু সেই একেডোখৰ ঠাইতে জুবিনদাই শেষবাৰৰ কাৰণে জিৰণি লৈছে। সঁচাকৈ সংযোগবোৰ আচৰিত নহয়নে? আৰু এয়া চাওকচোন সোণাপুৰৰ পৰিৱেশ, বিভিন্ন জেগাৰ পৰা মানুহ আহি এনেকৈ গামোচা আৰু এনেকৈ লিখি গামোচাত লিখি তেওঁক মৰম যাচিছে। আৰু এয়া চাওকচোন আমাৰ মৰমৰ জুবিনদাৰ শৈশৱ কালৰ পৰা আৰম্ভ কৰি শেষলৈকে ফটোবোৰ দিয়া আছে আৰু ইয়াত বিভিন্ন নাম প্ৰসংগ হয়। ভিডিঅ'টো চাই থাকক। এই ছবিখন জুবিনদাৰ আমাৰ মৰমৰ চিত্ৰশিল্পী নীলিম দাই আঁকিছিল। আৰু ইয়াতে বিভিন্নজনে জুবিনদাৰ ন্যায়ৰ বাবে স্বাক্ষৰ কৰি থৈ গৈছে। এয়া চাওকচোন কিমান মানুহৰ সমাগম হৈছে ইয়াত। আৰু এয়া জুবিনদাৰ গান গাই আছিল, কিন্তু কপিৰাইটৰ কাৰণে দিব পৰা নহ'ল। আৰু এয়া চাওকচোন জুবিনদাই ভালপোৱা পৃথিৱীখন। এয়া বিভিন্নজনে আহি গছপুলি ৰুইছে তেওঁৰ ঠাইত আহি। আৰু এয়াই হৈছে সোণাপুৰৰ পৰিৱেশ। আৰু ইয়াৰ পৰাই সকলোকে আহ্বান কৰিছোঁ, জুবিনদাৰ ঠাইত যাতে কোনেও লেতেৰা নকৰে। ইতিমধ্যে বহুত লেতেৰা কৰিছেই, এইখিনি আপোনালোকে মন কৰিব। আৰু এয়া চাওকচোন মৰাৰ পিছতো জুবিনদাই কিমানৰ কাৰণে পেটৰ ভাত মোকলাই থৈ গৈছে, কিমান দোকান ইয়াতে দিছে, মানুহে দেখিছে। এয়া বিনামূলীয়াকৈ চাহ বিতৰণ কৰিছে। তেওঁলোকৰ এই প্ৰচেষ্টাক শলাগ ল'লোঁ।
কিন্তু শেষত মিলিল আৰু বহুত বেছি সুখী মই। বহুত ভাল লাগিলে, বুজাব নোৱাৰিম। সেয়া আপোনালোকে নিজে আহিলেহে বুজি পাব। এয়া জুবিন দাই ভাল পোৱা চব বস্তুৱে দিছে তাত। ফুটবলটো, জাৰ্চিটো গোটেইখিনি দিছে। আৰু ইয়াতে লিখা আছে দেখিছেনে? ইয়াত দোকান দিয়া নিষেধ, কিন্তু মানুহবোৰে ভিতৰলৈ সোমাই আহি এয়া চাওক বস্তু বিক্ৰী কৰি আছে। এইবোৰ মানুহৰ মানসিকতা কেতিয়াও সলনি নহয়। জুবিন দা যিদিনাখনৰ পৰা সোণাপুৰত আছে তেতিয়াৰ পৰাই এই মৰমৰ কুকুৰটো ইয়াতে আছে। হেঁপাহ পলোৱা আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আচলতে বহুত আৱেগিক হৈ গ'লোঁ হঠাতে। আজিলৈ বাই।